বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ আৰু অসমৰ সত্ৰীয়া সংস্কৃতি আৰু আধ্যাত্মিক জগতখনৰ এগৰাকী উজ্জ্বল জ্যোতিষ্ক হৰেকৃষ্ণ মহন্ত বাপ আমাৰ মাজৰ পৰা আঁতৰি গৈছে। তেখেতৰ পুণ্য স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি মই বৰঙাজুলি সত্ৰলৈ আহিছিলোঁ। আটাৰ যি স্থানত শেষ সৎকাৰ কৰা হৈছিলে সেই স্থান পৰিদৰ্শন কৰি মই মোৰ বিনম্ৰ শ্ৰদ্ধা জনালোঁ আৰু সত্ৰটো এভাগ সেৱা আগবঢ়াই অসমবাসীৰ মংগল কামনা কৰিলোঁ। হৰেকৃষ্ণ মহন্ত বাপৰ যি পৰ্বত সমান অৱদান আছিল, অসমৰ জাতি জনগোষ্ঠীক একাকাৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ যি ধৰণে সমাজৰ প্ৰতিটো শ্ৰেণী বৰ্ণৰ মাজত তেখেতে বিলাই দিছিল, সি আমাৰ বাবে সদায় এক প্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীক হৈ ৰ'ব। অসম চৰকাৰ আৰু অসমবাসী ৰাইজৰ হৈ বাপলৈ মই মোৰ বিনম্ৰ শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। আমি गोविंद बसुमतारी कलेज जारागुरि मुं थिसननाय सोलिगासिनो। BA फार्स्ट सेमिस्टारनि थाखाय मुं थिसननाय सोलिगासिनो। गोग्गो सोलोंथाय आरो इयुननि लामानि थाखाय मोजां आरो थोजासे फोरोंगिरिजों लोगोसे नांगौबादि सुबिदाफोर। बांसिनै मोनथिनो आरो मुं थिसननो थाखाय थाबैनो स्क्रिनाव होनाय जानबुं नम्बराव सुलाद ला 7002271929 9365331725 97066808878 70029428883 9957059235 বাপক কি ধৰণে শ্ৰদ্ধা জনাব পাৰোঁ আৰু তেখেতৰ যি আদৰ্শ তাক কেনেকৈ নৱপ্ৰজন্মৰ মাজত প্ৰবাহিত কৰি ৰাখিব পাৰোঁ তাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰি থাকিম আৰু আপোনালোকক সময়ে সময়ে জনাই থাকিম। আজি এটা মই বিশেষ উদ্দেশ্যত আহিছিলোঁ, কিন্তু পৰিচালনা সমিতিৰ লগত মই 2-3 ঘণ্টা সময় একেলগে বহিলোঁ, বহুতখিনি কথা বতৰা পাতিছোঁ। এই পৰিৱেশখিনি পাৰ হৈ যাওক, তাৰপিছত চৰকাৰে নিশ্চয় ব্যৱস্থা ল'ব। 33খন শাখা সত্ৰও আছে। গোটেই কথাখিনি মই বুজি লৈছোঁ। বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া আৰু মই আলোচনা কৰি আমি সত্ৰৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে আমি নিশ্চয় ব্যৱস্থা হাতত ল'ম। স্যাৰ, জানিব পাৰিছোঁ সত্ৰখনত অসমৰ বাবে এটা ইতিহাস হ'ব, বড় জনগোষ্ঠীৰ পৰা এজন সত্ৰাধিকাৰ হ'ব বুলি। চাওক, আজি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ যি পবিত্ৰ নিৰ্মালী আমাৰ মাজত এৰি থৈ গৈছিলে, সি আজি সৰ্বজনৰ মাজত স্বীকৃত হৈছে। জাতি জনগোষ্ঠী সকলোৱে মহাপুৰুষগৰাকীয়ে দেখুৱাই যোৱা ৰাস্তাৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছে। নিৰঞ্জন বাপে ইয়াত সত্ৰাধিকাৰৰ দায়িত্ব ল'ব বুলি এক প্ৰকাৰ কমিটিয়ে সিদ্ধান্ত লৈছে আৰু মই আশা কৰিছোঁ যে তেখেতৰ সুযোগ্য পৰিচালনাত হৰেকৃষ্ণ মহন্ত বাপৰ যিখিনি আধৰুৱা কাম সেইখিনি তেখেতে সম্পূৰ্ণ কৰিব পাৰিব। আজি ইয়াতে এইবিলাক নালাগে দিয়ক। আজি তেনেকুৱা কথা নাই। আমাৰ অসমৰ 1 ইঞ্চি মাটিও ক'তো যোৱা নাই। CRP এটা কেম্প আছে, তাতে যদি কোনোবাই বহি থাকিব খোজে লগত আমিও বহো বুলি, তাত কৰিবলগীয়া একো নাই। কিন্তু আচলতে গোটেই কেম্পটো এতিয়া CRP তত্ত্বাৱধানত আছে। আজি ওলাই যাব। এতিয়া আমি সকলো জিলাতে সান্ধ্য আইন প্ৰত্যাহাৰ কৰিছোঁ। সকলো জিলাতে 4টাৰ পৰা 5টালৈকে 4টাত কাৰফিউ, দোকান বন্ধ হ'ব, 5টাত কাৰফিউ হ'ব। খালি লখিমপুৰ আৰু গোলাঘাট জিলা 1 বজালৈকে দোকান খুলিব, 2 বজালৈকে বন্ধ থাকিব। এই পৰিৱেশ যদি মেইনটেইন হয়, অহা 7 তাৰিখে
আমি গধূলি 6 বজালৈকে জিলাসমূহ মুকলি কৰি দিয়াৰ চিন্তা আমি ৰাখিছোঁ আৰু 7 দিন আমি পৰ্যালোচনা কৰিম। অহা সোমবাৰে আমি 6 বজালৈকে খুলি দিয়াৰ বাবে চেষ্টা কৰিম আৰু 16 আগষ্টৰ পৰা ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্টটো আমি খুলি দিম। স্যার ৰিজাল্টটো দিছে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী স্কুল কেতিয়া খুলিব খবৰে এটা স্কুলৰ গোটেই খোলাটো এইটো কোনো আইন শৃংখলা কাৰণত আমি বন্ধ ৰখা নাই, বেমাৰ আজাৰৰ কাৰণে। গতিকে জীৱনৰ নিৰাপত্তাটো আটাইতকৈ ডাঙৰ কথা। কিন্তু ফাইনেল ইয়াৰ ক্লাছবিলাক পোষ্ট গ্ৰেজুৱেট ফাইনেল, ডিগ্ৰী ফাইনেল, হায়াৰ ছেকেণ্ডাৰী ফাইনেল আৰু ক্লাছ 10 এই 4টা আমি 1 ছেপ্টেম্বৰৰ পৰা খুলিব পাৰোঁ নেকি তাৰ ওপৰত আমি দৃষ্টি ৰাখিম। কিন্তু যদি কোভিড বাঢ়ি যায় বা থাৰ্ড ৱেভ ধৰণৰ হয় তেতিয়াতো আমি ৰিস্ক ল'ব নোৱাৰোঁ। কিন্তু আজিৰ দৰে যদি পৰিৱেশ থাকে তেতিয়াহ'লে পোষ্ট গ্ৰেজুৱেট ফাইনেল ইয়াৰ, ডিগ্ৰী ফাইনেল ইয়াৰ, হায়াৰ ছেকেণ্ডাৰী ফাইনেল ইয়াৰ আৰু ক্লাছ 10 এই 4টা শ্ৰেণী আমি 1 ছেপ্টেম্বৰৰ পৰা খুলি দিম বুলি মনত ভাবি ৰাখিছোঁ। স্যার মিজোরামৰ মুখ্যমন্ত্ৰী সাংসদ गोविंद बसुमतारी कलेज जारागुरि मुं थिसननाय सोलिगासिनो BA4 सेमिस्टारनि थाखाय मुं थिसननाय सोलिगासिनो गोग्गो सोलोंथाय आरो इयुननि लामानि थाखाय मोजां आरो थोजासे फोरोंगिरिजों लोगोसे नांगौबादि सुबिदाफोर बांसिनै मोनथिनो आरो मुं थिसननो थाखाय थाबैनो स्क्रिनाव होनाय जानबुं नम्बराव सुलाद ला 7002271929 9365331725 97066808878 70029428883 9957059235